जों साथामा माने ना गुरनो थांदोंमोन आरो ना फैनायाव माने सिगाङाव इसोर सानै सिगां जाबोदों आरो ना आं उनावमोन आरो ओमफ्राय मा जाखो होननानै आनैया माने माबादोंमोन आरो थिखां होनदोंमोन आरो आंखौ ना थिखांनो थांबाय आथिङाव बुद्रुदोंमोन आं कारेन्टआ मारिबायना आंखौबो माने कारेन्ट सोरनानै दोनदों खेथि मावनो बिसोर बबेयाव ना गुरनो थांदोंमोन जों इयाव साइथिं खाथियाव मा जायगायाव नै दुब्लिया दुब्लियाव फैनायावसो जादों माने गथ'निया सनापुर दुब्लि सानैया जायगायावनो थैखाबाय ঘটনাটো হ'ল মানে আমি এই সোনাপুৰ বড় গাঁৱৰ পৰা তিনিজনী মহিলা মানুহ পথাৰলৈ মাছ মাৰিব বুলি গৈছিল। যোৱাৰ পাছত মানে সিহঁতেতো একো গম নাপায়, মাছ মাৰিব যাওঁ বুলি গৈছে আৰু সিহঁতে পথাৰেদি গৈ থাকোঁতে মানে সিহঁতে মানে হঠাতে কাৰেণ্ট শ্বৰ্ট লাগিলে। সিহঁতে কাৰেণ্টটো দেখি নাপালে, মানে এই সোনাপুৰ মিচিং গাঁৱৰ পথাৰত মানে লাইন টানি ৰাখিছিলে, তাত খেতি আছে, খেতিত মানে মেইন লাইনৰ পৰা লাইনটো টানি পেলাই পথাৰলৈ লৈ গৈছে। এই লৈ যোৱাত মানে তাৰটো দেখি নোপোৱাত সিহঁতে গছকি পালে, গছকি পাওঁতে মানে লাইনটো শ্বৰ্ট হৈ থাকিলে। দুজনী তাতে জেগাতে মানে মৰি থাকিলে, এজনী বাচি আহিলে। এই বাচি অহাজনী গাঁৱত খবৰ দিওঁতে ৰাইজে জানিলে। তাৰ পাছতে মানে হাল্লা গোল্লা হৈ মানে সেইটো ঘটনা হৈছে। মানে আমি ভাবিছোঁ পথাৰৰ মাজত মানুহ নথকাকে চুৰিকে লাইন টানি এনেই মানুহ নোহোৱাকে লাইন টানি ৰখাটো উচিত নহয় বুলি আমি ভাবোঁ। গতিকে যিবিলাকে এই লাইনটো টানি ৰাখিছে সেইবিলাক ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে বুলি আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। মই তেওঁলোকৰ আত্মীয় হয়। মোৰ ভনী এজন ইকিলি বসুমতাৰী মোৰ নিজৰ ভনী, আৰু পূৰ্ণিমা বসুমতাৰী মোৰ নিজৰ সম্বন্ধীয়। এই দুজনীও মোৰ নিজৰ সম্বন্ধীয় মানে, এজনী নিজৰ ভনী, এজন সম্বন্ধীয়, মানে মোৰ শালপুতিৰ মানুহজনী আৰু তেনেকুৱা। এজন শিক্ষকৰ মানুহজনী, পূৰ্ণিমা বসুমতাৰী এজন শিক্ষকৰ পত্নী, পূৰ্ণিমা বসুমতাৰী। মেইন লাইনৰ পৰা পথাৰলৈ টানিছে, মানে লাইন টানি লৈ গৈছে এওঁলোকে, মানে জংঘলৰ মাজে বাঁহনিৰ মাজেৰে লৈ নলা পাৰ কৰি পথাৰৰ মাজলৈ লৈ গৈছে সিহঁতে। সেইটো মানে সিহঁতে সৰু তাঁৰ দেখি নাপালে, এই পথাৰখনত চাৰিওফালে মানে লাইন তাঁৰ টানি পেলাই ৰাখিছে, মানে তাত কানেকশ্যন কৰি দিছে সিহঁতে। এই পথাৰত যিটো মানে খুটি কাঢ়ি পেলাই লাইন সৰু তাঁৰ নিচিনা সৰু তাঁৰ টানি ৰাখিছে, সেইটো মানে দেখি নাপায় চকুৰে ভালকে, তাতে লাগি গ'ল সিহঁতে। মানে তাত লাগি মানে একদম জাপ মাৰি তাতে সিহঁতে মৰি থাকিলে। পুলিচ প্ৰশাসন আৰু চৰকাৰক আমি সেইটোকে জনাম, মানে এই যিবিলাক দায়ী তাঁৰ টানি লৈ গৈছিল পথাৰৰ মাজলৈ, এইকেইটা কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আৰু চৰকাৰৰ ফালৰ পৰা, লাইন ডিপাৰ্টমেণ্ট আৰু চৰকাৰৰ ফালৰ পৰা মই এইটোকে কামনা কৰোঁ, মানে এই যিটো দুজনী ব্যক্তি, এই ব্যক্তি মানে চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় দিব লাগে বুলি আমি দাবী কৰিছোঁ।